হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক এটা নতুন বস্তু দেখুৱাব লৈছোঁ। মই এটা নতুন মেচিন আনিছোঁ, ৰং মৰা মেচিন। তো দেখুৱাম, এইটো বহুত কামত দিয়ে সৰু সুৰা ঘৰত কাম কৰিবলৈ। আপোনালোক দেখুৱাই আছে, তো মই মেচিন আনিছোঁ। তো সেইটো মেচিন মই আনবক্সিং কৰিছোঁ বাৰু, কিন্তু আপোনালোকক মই দেখুৱাওঁ মেচিনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কি কথা। তো বন্ধুসকল, এইটো মেচিন, এইটো ৰং মৰা মেচিনটো আপোনালোকে ঘৰতে ৰং চং মাৰিব পাৰিব। বহুত সুবিধা আছে। আপুনি এইডাল দেখুৱাই দিছোঁ মই কি আছে। এইটো ৰং ইয়াত মানে এইটো এটা টেংকি হয়, এইটো সৰু খুলিব পাৰি। এইটো ৰং ভৰাব লাগে ইয়াত। তাৰপিছত এডাল কেবুল এডাল আছে। তো আপোনালোকে দেখিলে এইটো মেচিন, ৰং মৰা মেচিন। আপোনালোকে ঘৰৰ বৰ্ডখনতে এইটো প্লাগটো লগাই লৈ আপোনালোকে ৰং মাৰিব পাৰিব। ইয়াত প্ৰায় আধা লিটাৰ ৰং ধৰে। থিনাৰ মিক্স কৰি আপোনালোকৰ এইটো হৈছে আপোনাৰ ৰংটো ওলাই যোৱা হল আছে ইয়াত। তাৰপিছত এইটো হৈছে চুইচ, মেইন চুইচটো বুলি ক'ব লাগিব। এইটো অন কৰা হয় মেচিনটো। ইয়াত আপুনি আগলৈ যদি আপুনি টিপি দিয়ে অন হৈ যায়, পিছলৈ অফ হৈ যাব। তাৰপিছত অন হৈ যোৱাৰ পিছত মেচিনটো আপোনালোকে সেইটো চুইচটো অন কৰি লৈ এইটো এনেকৈ প্ৰেছ কৰিলে ৰংটো ওলাই যাব। তাৰপিছত আপোনালোকে ৰংটো ভৰাই ল'লে টেংকিটো, তাৰপিছত ওপৰৰ চুইচটো অন কৰি ল'লে, তাৰপিছত এইডাল প্লাগটো প্ৰথম লগাই ল'ব লাগিব। তাৰপিছত অ'কে চব হৈ যোৱাৰ পিছত আপুনি এইটো প্ৰেছ কৰি দিলে ৰং ওলাব। বহুত ধুনীয়া ৰং হয়, 2000 টকাতে পায়। বহুত ভাল ঘৰৰ কামৰ কাৰণে। এইটো আৰু ছিষ্টেম আছে। এইটো হলটো ৰংটো বেছি যোৱা কৰিব পাৰে, কম যোৱা কৰিব পাৰে। এডজাষ্টাৰ আছে। এইটো ট্ৰিগাৰটো মানে ইয়াত টিপিলে ইয়াত লাগি যায় নহয় জানো। এইটো আপুনি ইয়াত মানে এনেকৈ পকাই দিলে, যদি বাহিৰলৈ বেছি ওলাই আহে তেনেকৈ এনেকৈ দিলে টিপিলে ৰংটো কমকৈ ওলাব। আকৌ যদি ভিতৰলৈ দিয়ে আপুনি বেছিকৈ ৰংটো ওলাব। তো এইটো এটা সৰু ভিডিঅ' আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এনেকুৱা মেচিন লাগে যদি নামটো চাই লওক। এইটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব, অনলাইনত পায়।